হোজাইত লাচিত বৰফুকনৰ 400 সংখ্যক জন্মজয়ন্তী উপলক্ষে হোজাই চহৰত চক্ৰ বিষয়াৰ নেতৃত্বত হাতী লৈ সাংস্কৃতিক শোভাযাত্ৰা। লাচিত বৰফুকনৰ 400 সংখ্যক জন্মজয়ন্তী উপলক্ষে হোজাই চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা উলিওৱা বৃহৎ সাংস্কৃতিক শোভাযাত্ৰাত চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা শোভাযাত্ৰা মুকলি কৰে হোজাইৰ চক্ৰ বিষয়া চন্দন বৰগোহাঁয়ে। মোগলক পৰাভূত কৰা সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বীৰ সেনানায়কজনৰ আদৰ্শ সাহস বীৰত্বৰ চানেকি ছাত্ৰ-ছাত্ৰী আৰু জনসাধাৰণৰ মাজত বিলাই দিয়াৰ উদ্দেশ্যে সমগ্ৰ ৰাজ্যখনৰ লগতে হোজাইতো প্ৰশাসনে ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে লৈছে সপ্তাহজোৰা বিভিন্ন কাৰ্যসূচী। গজৰাজ লৈ ওলোৱা হোজাই চক্ৰ বিষয়াৰ এই শোভাযাত্ৰাত বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ লগতে অংশগ্ৰহণ কৰে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় আৰু আজমল কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে। দিৱসৰ 400তম জন্মবাৰ্ষিকী উপলক্ষে অসম চৰকাৰৰ যি বৰ্ণাঢ্য কাৰ্যসূচীৰে লাচিত দিৱস উদযাপন আমি কৰিছোঁ, সেই তাৰ লগতে সংগতি ৰাখি আজি আমি হোজাই ৰাজচক্ৰ কাৰ্যালয়ৰ তৰফৰ পৰা এক শোভাযাত্ৰা আমি উলিয়াইছোঁ। আমি ইয়াৰ আগতে আমি আহোম ৰীতি নীতি পৰম্পৰাৰে আমি বীৰ লাচিত বৰফুকনক আমি স্মৰণ কৰিলোঁ আৰু তাৰ পাছে পাছে আমি আজি এই শোভাযাত্ৰা আমি উলিয়াইছোঁ। হোজাইত বিভিন্ন প্ৰতিষ্ঠান অংশগ্ৰহণ কৰিছে, কিন্তু আমাৰ শোভাযাত্ৰাত এতিয়া আমাৰ চক্ৰ বিষয়া আমাৰ কাৰ্যালয়ৰ কৰ্মকৰ্তা আছে আৰু বিভিন্ন হোজাই ৰাইজ আছে আৰু হোজাই কলেজৰ ছাত্ৰীসকলো ইয়াতে যোগদান কৰিছে, লগতে আজমল ফাউণ্ডেশ্যনৰ আজমল কলেজৰ ছাত্ৰসকলেও আমাৰ লগত এতিয়া যোগদান কৰিছে আৰু বিভিন্ন কালচাৰেল ট্ৰুপ আমাৰ লগত ইয়াতে জইন হৈছে। আমি চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰিছোঁ আৰু লগতে আমি হোজাই টাউনৰ হৈ আমি আব্দুল হাছিব স্কুলৰ সন্মুখেদি গৈ আমি পুনৰ আমি হোজাই ৰাজচক্ৰৰ কাৰ্যালয় প্ৰাংগণত আমি সমাপ্ত কৰিম। হোজাইৰ পৰা হেমন্ত শৰ্মা, নিউজ আছামিজ।